হেল্ল' গাইজ, জিয়া আছাম পেজলৈ আপোনালোকলৈ স্বাগতম। আজি মই এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ, যিটো নেকি আপোনালোকে অতি সহজে বেলেগৰ মোবাইলৰ পৰা আপোনালোকে অট'মেটিকলি আপোনালোকৰ মোবাইললৈ ফটো আনিব পাৰে। এইটো আপোনালোকে ভালদৰে মন কৰক। এয়া চাওক, সকলো মোবাইলত এইটো এপ্লিকেশ্যন আছে, যিটো এপ্লিকেশ্যন নেকি সকলো মোবাইলতেই উপলব্ধ। এইটো চাওক, প্ৰথমতে আছে আপোনাৰ ফটোজ ইয়াত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে চাব এটা পেজ খুলি আহিছে। পেজটো আপুনি ওপৰত 3 ডটত যাব, গৈ পেলাই ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত চাব এটা পেজ খুলি আহিছে। অহাৰ পাছত আপোনালোকে চাব ফটোজ ছেটিংছত যাব। এইটো চাওক, ইয়াত যাব। যোৱাৰ পাছত ক্লিক কৰিব আপোনাৰ ফটোজ ছেটিংছ। এইটো পেজ খুলি আহিব। খোলাৰ পাছত চাব আপোনালোকে শ্বেয়াৰিং লিখা আছে, শ্বেয়াৰিঙত যাব। শ্বেয়াৰিঙত ক্লিক কৰিব। এইটো শ্বেয়াৰিঙত ক্লিক কৰিব। চাব আপোনালোকে আছে পাৰ্টনাৰ শ্বেয়াৰিঙত ক্লিক কৰিব। পাৰ্টনাৰ শ্বেয়াৰিঙত ক্লিক কৰক। কৰাৰ পাছত চাব আপোনালোকে শ্বেয়াৰিং ফটোজ উইথ ইউৰ ফেভাৰাইট পাৰ্চন। তো আপুনি তাৰমানে আপোনাৰ ধৰক আপোনাৰ গাৰ্লফ্ৰেণ্ড হয় বা আপোনাৰ লগৰ বন্ধু বান্ধৱীসকল হয়, তো তেওঁলোকৰ মোবাইলত কোনোবাই যদি মেছেঞ্জাৰত বা হোৱাটছআপত ফটো দিছে, সেই ফটোকেইটাই অতি সহজে কেনেকৈ আপোনাৰ মোবাইললৈ আনিব পাৰিব সেইটো মানে শিকোৱাৰ অতি সহজ পদ্ধতি। তো আপুনি এইটো অপশ্যন আহিব। তাৰ পাছত চিলেক্ট পাৰ্টনাৰ কৰিব। চিলেক্ট পাৰ্টনাৰ কৰাৰ পাছত আপোনাৰ হেৰি আহিব, তো ইমেইল আই ডি। যিহেতু ইমেইল আই ডিত আহিব, তো ইমেইল আই ডি দিব লাগিব। আপোনালোকৰ ইমেইল আই ডি অলৰেডি দিয়া হৈ আছে। মই এটা দিছোঁ, এনেকৈ এটা বহাইছোঁ। বহাৰ পাছত এইটো চাওক, পেজটো খুলি আহিছে। ইমেইল আই ডি দিয়াৰ লগে লগে পেজটো খোলাৰ পাছত আপোনালোকে চাওক কনফাৰ্ম দিয়া হৈ আছে। কনফাৰ্ম দিয়া হৈ আছে। কনফাৰ্মত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত পেজ এটা খুলি আহিব। এয়া চাওক, পেজটো খুলি আহিছে। অলৰেডি হৈ গৈছে। তো আপোনালোকে অতি সহজে লগৰ বন্ধু বান্ধৱীসকলৰ মোবাইলৰ পৰা কেনেকৈ ফটো আনিব পাৰিব তাৰ পদ্ধতিটো মই অলপ শিকাই দিছোঁ। যিহেতু এইটো 30 ছেকেণ্ডৰ কাম, 30 ছেকেণ্ডত আপোনালোকে কামটো শেষ কৰিব পাৰিব। ফটককৈ মোবাইলটো বন্ধু বান্ধৱীসকলৰ হাতৰ পৰা লৈ পেলাই আপুনি ফটককৈ 30 ছেকেণ্ডত কামটো শেষ কৰি দিব। আৰু যদি আপুনি ভাবে যে মই ৰিমুভ কৰিম কেনেকৈ, তো ৰিমুভ কৰাৰ অপশ্যনো আছে। তো আপুনি বেক কৰিব। আপুনি একদম প্ৰথমত যাব। প্ৰথমত গৈ পেলাই ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি চাব আপোনাৰ ফটো ছেটিংছত যাব। ফটো ছেটিংছত গৈ পেলাই আপুনি আকৌ শ্বেয়াৰিঙত যাব। শ্বেয়াৰিঙত গৈ পেলাই পাৰ্টনাৰ শ্বেয়াৰিঙত যাব। গৈ পেলাই চাব এয়া লিখা আছে ৰিমুভ পাৰ্টনাৰ। তো আপুনি চাওক, ৰিমুভ পাৰ্টনাৰত গৈ ক্লিক কৰিব। আপোনালোকে গৈ পেলাই এয়া চাওক, ৰিমুভ পাৰ্টনাৰত যাব। এয়া ৰিমুভ পাৰ্টনাৰত গৈ ক্লিক কৰিব। তো মই ৰিমুভ কৰি দিলোঁ। তো ৰিমুভ আহি গৈছে। এয়া চাওক, আপোনাৰ ৰিমুভ হৈ যাব। এয়া ৰিমুভ হৈ গৈছে। তো অলৰেডি ৰিমুভ হৈ গৈছে। এইখিনি আজিলৈ জিয়া আছাম পেজৰ পৰা আপোনালোকে আজিলৈ ইমানেই। আপোনালোক সুস্থ থাকক, ভাল থাকক আৰু মোলৈ আশীৰ্বাদ কৰক, যাতে মই আগলৈ যাব পাৰোঁ। মোক ছাপোৰ্ট দি থাকিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে, আপোনালোকলৈ মোৰ অনুৰোধ শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব, লাইক কৰি দিব। ধন্যবাদ।